নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। এছাই জোনমণি ৰাভাৰ সেই এল্টো বাহনখনত খুন্দা মৰা সেই কণ্টেইনাৰ চালকজনৰ নাম আপোনালোকে নিশ্চয় গম পায়। হয়, তেখেতৰ নাম হ'ল সুমিত কুমাৰ পাল। তেখেত নগাঁৱৰ লখিমপুৰ কোনজন আৰক্ষী বিষয়াৰ লগত জড়িত হৈ আছে, লখিমপুৰৰ কোনজন মাফিয়াৰ সৈতে জড়িত হৈ আছে, এইখিনি অলপ পিছলৈ ক'ম। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে সেই কণ্টেইনাৰ ট্ৰাকখনৰ যিখন গাড়ী, সেই গাড়ীখন অকলে পৰিচালনা কৰাটো অকণমান অসম্ভৱপৰ হৈ উঠে। ধৰক সুমিত কুমাৰ পালে সেই গাড়ীখন চলাই যোৱাটো অকণমান অসম্ভৱপৰ হৈ উঠে কিছুমান ক্ষেত্ৰত। ধৰক সৰু ৰাস্তা আৰু বহুত দূৰলৈ যেতিয়া যাবলগীয়া হয়, তেখেতক কিছুমান মাজবাটত ধৰক চাহৰ যোগান ধৰিব লাগে, খোৱাৰ খাদ্য যোগান ধৰিব লাগে, ধৰক বনাই দিব লাগে, কিবা কিবি এনেকুৱা ধৰণৰ। এই হেণ্ডলমেনজনে সেইখিনি কাম কৰি দিয়ে। এতিয়া মই আপোনালোকক ক'ম সেই হেণ্ডলমেনজননো কোন, যিয়ে নেকি সকলো তথ্য গম পায় যে এছাই জোনমণি ৰাভাৰ লগত কি হৈছিল, কি ধৰণে হৈছিল, কেনেকুৱা কি, আৰু হেণ্ডলমেনজননো কোন, এই গোটেইখিনি তথ্য আপোনালোকৰ আগত মই দাঙি ধৰিম। আপোনালোকে হয়তো সেই হেণ্ডলমেনজনৰ কথা গমেই পোৱা নাই, কোননো আচলতে, তেখেত ক'ৰ হয়নো, কি নামনো। যদি আপুনি চেনেল নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, এটা কমেণ্ট কৰিব আপুনি ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে। যেতিয়া নেকি সেই কণ্টেইনাৰ ট্ৰাকখনে এছাই জোনমণি ৰাভাৰ এল্টো বাহনখনত খুন্দা মাৰিছিল, খুন্দা নমৰাৰ আগতেই এছাই জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰি সেই এল্টো বাহনখনৰ যি ড্ৰাইভৰ ছিটত তেখেতক বহাই থোৱা হৈছিল আৰু তেখেত প্ৰথমতেই মৃত আছিল। কিন্তু অসমৰ ৰাইজৰ চকুৰ আগত ধূলি ছিটিয়াবলৈ সেইবাবে সেই ঘটনাটো ট্ৰাকখনক উপদেশ দিয়াই সেই ঘটনাটো কৰাইছিল। ট্ৰাকখন যেতিয়া বহুত জোৰেৰে আহিছিল 80-90 কিলোমিটাৰ স্পীডত, আৰু সেই বাহনখনৰ মাজত যেতিয়া সংঘৰ্ষ হয়, তেতিয়া সেই এল্টো বাহনখনৰ আগৰ সন্মুখৰ ভাগ ভাঙি চুৰমাৰ হৈ যায়। আৰু যেতিয়া নেকি ভাঙি চুৰমাৰ হ'ব আৰু অসমৰ ৰাইজে বা বেলেগ আৰক্ষী বিষয়াসকলেও ভাবি ল'ব যে আচলতে সেই এছাই জোনমণি ৰাভাৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল আৰু সেইবাবে এছাই জোনমণি ৰাভাৰ মৃত্যু হৈছিল। এই কথাটো মানুহে মানি ল'ব বুলি সিহঁতসকলে বিশ্বাস কৰিছিল, যিকেইজন অপৰাধীয়ে বা যিকেইজন আৰক্ষীয়ে এই প্লেনটো বনাইছিল। কিন্তু সেই প্লেনটো এতিয়া সম্ভৱপৰ হৈ নুঠিলে। কিন্তু অসমৰ ৰাইজ ওলাই আহিছে, অসমৰ ৰাইজে প্ৰতিবাদ কৰিছে, আৰু যি পৰিস্থিতি এতিয়া হৈ আছে, কিন্তু সেই পৰিস্থিতি হোৱাৰ বাবে সিহঁতসকল হাৰি যোৱাৰ এতিয়া কোনো বাটেই যে মই আছে বুলি ভবাই নাই, এনেকুৱা এটা চক্ৰবায়ুত সিহঁতসকলো সোমাই পৰিছে। বাৰু মই এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ যে এছাই জোনমণি ৰাভাৰ সেই বাহনখনত খুন্দা মৰা সেই যি কণ্টেইনাৰ ট্ৰাকখন, সেই কণ্টেইনাৰ ট্ৰাকখনৰ চালকজনৰ নাম আপোনালোকক ক'লোৱেই, আৰু ক'ম আপোনালোকক তেখেত কোন কোন লোকৰ লগত সম্পৰ্ক আছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ যে সেই কণ্টেইনাৰ ট্ৰাকখনৰ চালকজনৰ যি অপজিট ছাইডৰ যিটো ছিট বা যিখন এখন দৰ্জা থাকে, সেই ছাইডৰ দৰ্জাখনৰ ওচৰত যিজন লোক বহে সেইজনক হেণ্ডলমেন বুলি কয় আমাৰ ভাষাত। আপোনালোকে কি কয় নাজানো। আৰু সেইজন কোন গম পায়নে? সেইজন হ'ল প্ৰণৱ দাস, যিয়ে নেকি এতিয়া সেই গোটেই প্ৰত্যক্ষদৰ্শী বুলি মানুহৰ আগত সকলো কথা বৰ্ণনা কৰি আছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ এইখিনি সময়তে যি ধৰণে প্ৰথমতে গোটেইখিনি কথা বতৰা আলোচনা কৰা হৈছিল, যে ড্ৰাইভাৰজনক প্ৰথমতে আদেশ দিয়া হৈছিল আমি এই ধৰণে কামখিনি কৰিম আৰু তহঁতি এইফালৰ পৰা ওলাই আহিবি, আৰু প্ৰণৱ দাসক কোৱা হৈছিল যে তই এনেকৈ ধৰণে কথাখিনি ক'বি, এনেকৈ ধৰণে ক'বি। কিন্তু যি ধৰণে সেই প্ৰণৱ দাসক কথাখিনি ক'বলৈ আদেশ দিয়া হৈছিল, কিন্তু অলপ খেলিমেলি হৈ গৈছিল। সেইবাবে সি যি ধৰণে সকলোবিলাক মন্তব্য আগবঢ়াইছিল, অলপ খেলিমেলি হৈ গ'ল। আৰু সেই প্ৰণৱ দাসৰ পৰাও কিছুমান তথ্য গম পাইছে CBI লোকসকলে, আৰু আমিও গম পাইছোঁ যে আচলতে কি হৈছিল, কি নাই হোৱা ঘটনাটো। এতিয়া সেই প্ৰণৱ দাসেই সেই কণ্টেইনাৰ ট্ৰাকখনৰ হেণ্ডলমেন আছিল, আৰু গোটেই তথ্যখিনি সেইবাবে নিউজৰ আগত, অসমৰ ৰাইজৰ আগত তেখেতে জনাইছে যে কি হৈছিল। তেখেতে কৈছে যে সেই এল্টো বাহনখনৰ পৰা এজন ক'লা জোতা পিন্ধা, কিবা ক'লা চোলা পিন্ধা বা নীলা চোলা পিন্ধা মানুহ এজন বাহিৰ হৈ গৈছিল, এনেকুৱা হৈছিল তেনেকুৱা হৈছিল। এই গোটেইখিনি সেই তেখেত প্ৰত্যক্ষদৰ্শী আছিল। হেণ্ডলমেনজনে গোটেই সম্পূৰ্ণ তথ্যখিনি দেখি আহে বা বুজি আহে, আৰু ভয়ত বা নহ'লে কিবা কাৰণত সেই গোটেই তথ্যখিনি যিখিনি কথা ক'ব নালাগিছিল এনেকুৱা কিছুমান কথা কৈ পাইছিল, যাৰ ফলস্বৰূপে আজি CBI তদন্তত হৈ আছে। তেখেতৰ CBI জেৰা চলাই আছে, আৰু CBI জেৰাৰ বাবেই সেই প্ৰণৱ দাসৰ মুখৰে এনেকুৱা কিছুমান ৰহস্য ফাদিল হৈছে, যিয়ে নেকি যিসকল লোকে এই ঘটনাটো বা ৰচাইছিল সেইসকল এতিয়া বিপদৰ সন্মুখত।
আৰু আপোনালোকে এটা কথা গম নাপায়, মই আপোনালোকক কম বুলি কৈছিলোঁ যে সেই সুমিত কুমাৰ পালনো কোন হয়। সুমিত কুমাৰ পাল এজন সেই গাড়ী ড্ৰাইভাৰেই আচলতে। তেখেতৰ বহু অপৰাধজনিত কামত তেখেত জড়িত হৈ আছে, যিয়ে নেকি এই ছোৱালী ছাপ্লাই কৰা, এই ছোৱালীবিলাক যে বাহিৰৰ দেশলৈ দিয়ে তেনেকুৱাবিলাক, ড্ৰাগছ আৰু নকল সোণ, জাল নোট। আচলতে তেখেতে নগাঁৱৰ লখিমপুৰত কাম কৰিছিল সেই মাফিয়াৰ সৈতে। ধৰক লখিমপুৰ আৰু নগাঁৱৰ পৰা মালবিলাক জাল নোট, নকল সোণ, কিবা কিবি ধৰক বেলেগ জেগালৈ ট্ৰেন্সফাৰ দিছিল, বেলেগ জেগাত। তাৰ পৰা কিছুমান টকা পইচা লেনদেন কৰা, কিবা কিবি কৰা, এইবিলাক কাম সেই সুমিত পালে কৰিছিল। আৰু সুমিত পালো সম্পূৰ্ণভাৱে এই ঘটনাটোৰ লগত জড়িত। কিন্তু অসম আৰক্ষী বিষয়া, CID লোকসকলে, CBI লোকসকল সঁচাকৈ পাগল নে কিয়ে নে, ইমানখিনি তথ্য গম পোৱাৰ পিছতো তাৰ মুখৰ পৰা একো ওলাবই পৰা নাই। মই এইখিনিতে ক'ব বিচাৰিছোঁ, মই কোনো CID বা CBI লোক নহয়, মই কোনো আৰক্ষী বিষয়াৰ ল'ৰাও নহয়, বা মই নিজেও আৰক্ষী বিষয়া নহয়। মই এজন সাধাৰণ ল'ৰা বা সাধাৰণ মানুহ, খেতিয়কৰ ল'ৰা। আৰু মই কাকো দুখ দিবলৈ, কাকো আঘাত লগাবলৈ মনত কথাখিনি কোৱা নাই। যিটো সঁচা, যিটো সত্য, সেই কথাটোৱে কৈছোঁ। এই কথাটোৱে সত্য। আৰু লখিমপুৰৰ যি মাষ্টাৰ মাইণ্ড আছগৰ আলী, তেখেতৰ লগত ওতঃপ্ৰোতভাৱে সুমিত কুমাৰ পাল জড়িত। ৰুণা নেওগ লখিমপুৰৰ, লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষক SP লীনা দলে, এই কেইজন আৰক্ষী বিষয়া আৰু ভালেমান কেইজন আৰক্ষী বিষয়াৰ লগত সুমিত কুমাৰ পাল জড়িত হৈ আছে। আৰু সেই সুমিত কুমাৰ পাল, আছগৰ আলী, বহুকেইজন আৰক্ষী বিষয়া মানে মাষ্টাৰ মাইণ্ডৰ ওচৰৰ পৰা যি কমিশ্যন আহি থাকে সিহঁতসকলৰ ওচৰলৈ, প্ৰত্যেক মাহতে 10 লাখ 15 লাখ টকা সিহঁতসকলৰ টেবুলত, গাদীত পৰি যায়হি মাহেকৰ মূৰত। আৰু ইমানখিনি সুবিধা দিয়াৰ বাবে সিহঁতসকলে নিজৰ ছয় চাই কামখিনি কৰিছিল। কিন্তু যেতিয়া নেকি SI জোনমণি ৰাভাই মৰিকলং থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে কৰ্মৰত আছিল, যেতিয়া নেকি সেই লখিমপুৰৰ হাছিনা বেগম নামৰ মহিলাগৰাকীৰ সৈতে চিনাকি হৈছিল, যেতিয়া হাছিনা বেগম নামৰ মহিলাগৰাকীয়ে সকলোখিনি তথ্য SI জোনমণি ৰাভাক প্ৰদান কৰিছিল যে লখিমপুৰত আমুক হৈ থাকে, তামুক হৈ থাকে, আমুকত ঘাটি আছে, জাল নোটৰ ঘাটি আছে, তামুকত নকল সোণৰ ঘাটি আছে, তামুকত ড্ৰাগছৰ বেহা চলে, এই গোটেইখিনি তথ্য যেতিয়া নেকি দি দিছিল, সেই তেতিয়াৰ পৰা সেই লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা আৰু নগাঁৱৰ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ মাজত অলপ সিহঁত মূৰ কামোৰণি হৈ পৰিছিল SI জোনমণি ৰাভা। সেইবাবে বিধায়ক, আৰক্ষী বিষয়া, সেই জাল নোটৰ মাফিয়া বা মাষ্টাৰ মাইণ্ডসকলে মিলি SI জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰিলে, সেই জেগাৰ পৰা আঁতৰাই দিলে। আৰু বহু কথা ৰহস্য সোমাইছে। মই আহিবলগীয়া ভিডিঅ'ত মই গোটেইখিনি তথ্য আপোনালোকৰ আগত দাঙি ধৰিম। কি হৈছিল, কেনেকৈ হৈছিল, কোন কোন লোক জড়িত হৈ আছে, আপোনালোকে বহুত কথা জানিও কিছুমান কথা নাজানে। ভিডিঅ'টো ইমান সময়লৈকে চোৱাৰ বাবে ধন্যবাদ। আপোনালোকে গম পালে সেই কণ্টেইনাৰ ট্ৰাকখনৰ হেণ্ডলমেনজন কোন আছিল, সেই প্ৰণৱ দাস আছিল। আৰু সুমিত কুমাৰ পাল কোন কোন আৰক্ষী বিষয়াৰ লগত জড়িত হৈ আছে, বা লখিমপুৰৰ কোনজন মাফিয়াৰ লগত জড়িত হৈছে, গোটেইখিনি কথা ক'লোঁ। নিশ্চয় বুজি পালে আচলতে ঘটনাটো কি আৰু আপোনালোকৰ আমাৰ আগত কি সজাই আছে। ইমান সময়লৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, এটা কমেণ্ট কৰিব আপুনি ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে।